हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। आज सानडे आज घरते आसिलो भाविलो पाँचबेला एटा ओলাই जाऊँ एफाले हातीगड़ फालेके আগবেলা पूरा बरशी पालो माछ बर विशेष नापालो पालो केटामान ভাল লাগিলে बाय थाके देওबार टाइमটো तनेके पास करिलो। एटा भाविलो हातीगड़ फाले ओলাই जाऊँ सरुके भिडिओ एटा बनाओ आमार गाँवर पथारबिलाको केनेकुवा कि हेबिलाक आपनालोक देखाओ और एफाले एटा धुनिया बस्तु आछे हातीगड़ हेकाने एटो देखाबले आहिसिलो। एटो जिमानটো पाऊ भिडिओ करिलो बारो। कका कोपा आहिले ओ आमार बट्टा ठीक आछे दे कका एजन लग पालो एखिनि आमार घर ओसर बट्टा एजन ओसरले गइसिले सकाम सकाम आछे सागे धुनिया। আজি आरो बिखिया नबनाओ भिडिओটো আজি आपलोड दिबले चाम चाके चेष्टा करिम रातिले पारिले दि दिम आपलोड। और आछे आमार गाँवखनो बहुत किबा किबि देखाबले आछे। এতিয়া आमार नामघर नतुनके गेट बनाइছে नामघर मणिकूट बनाइছে हेबिलाक देखाम पाछर भिडिओत और नेक्स्ट देওবাৰে देखाम। और विशेषके सदाय माने भिडिओ बनाबले टाइम नापाওঁ कामो थाके अफिसলৈও যাবলগীয়া হয়। और एकदिन मेसिনৰ भिडिओ दिया ना मेसिনৰ भिडिओ दिम मेसिনৰ এতিয়া बर्तमान फिटिंग কৰিবলৈ যোৱা নাই আকৌ जाहानी फिटिंग কৰিবলৈ যাম কি मेसिन फिटिंग কৰিবলৈ যাম সকলোখিনি भिडिओ दिम। और चेनेलটো সকলোৱে চাব लाइक सबस्क्राइब एंड शेयर কৰি দিব। भिडिओ चाই থাকিব মৰম দি গৈ থাকিব ভাল পালে लाइक और सबस्क्राइब शेयर সকলোখিনি কৰি দিব। বিশেষকৈ নতুনকৈ ভিডিও বনাইছোঁ কিমানখিনি পাৰিছোঁ কিমানখিনি নাই পৰা নাজানো আপোনালোকে চাব ভিডিওটো। नामी आमार पथार एफाले रास्ता पर पूरा जाल पाति थोड़ा आछे जगह मजा लागिছে आकाशखनो गछजोपा फाकेদি धुनिया दृश्य এটা দেখা পাইছো একদম मजा। एटुत उठिছিলোঁ एटु पूरा एकदम ही आगत तुलके उठिছিলোঁ आगते যেতিয়া এইবিলাক লগোৱা নাছিলে এইবিলাক যেতিয়া वायरবিলাক লগা নাছিলে যেতিয়া এইবিলাক প্ৰথম ফিটিং কৰিবলৈ আছিল তেতিয়া আমি উঠিছিলোঁ এই একদম তুলকে এটু ওপৰত থিলে বহুত দেখা পায় এফালে মেইন এটিউড সেটিউড পুৰা দেখা পাই যায় ধুনিয়াকে। এটো এটা ধুনিয়া লোকেশন আমাৰ গাঁৱৰ ধুনিয়া পৰিবেশ एकदम। ইয়াত बहुत ঠাণ্ডা ইয়াত মানুহ বহি মেলি থাকেহি এতিয়া বহিবলৈতো আৰু ধুনীয়া আৰু অকণমান পিছত আৰু ধুনীয়া লাগিব এইখিনি হাৱা মাৰি থাকিব। এইফালে ৰাতি মাছ ধৰিবলৈ মানুহে ইয়াতে বহিব ধুনীয়াকৈ বহি মেলি কথা চথা পাতে ধুনীয়া তাৰপৰা মাছ চাছ ধৰে ধুনীয়াকৈ আৰু ধুনীয়া এটা বতাহ মাৰি থাকে সেইকাৰণে মানুহ আহে ইয়াত বহিবলৈ সেইকাৰণে ভাল পায়। আৰু এইফালৰ পৰা ধুনীয়া এটা ভিউ পইণ্ট একদম ধুনীয়া লাগে দেখি পেলাই। আৰু সেই অলপ আগত অলপকৈ জিলিকি আছে আপোনালোকে দেখিছে চাগে। আমাৰ নামঘৰ
ভালকৈ হয়তো জিলিকা নাই, ইয়াৰ পৰা দূৰ আছে, অলপ অলপ জিলিকি আছে। মাছ আছে দেখিছে। এইবিলাক ৰাতি জোৰ পালে মাছ পোৱা যাব আজি। গাঁৱৰ পৰিৱেশ ভাল লাগে। এইখিনি পৰা এটা বৰ ধুনীয়া ভিউ পইণ্ট জেগা হয় এইটো। ৰৈ থাকি বহি থাকি এইখিনিত বহুত ভাল লাগে, সেইকাৰণে আহোঁ। আজি বিশেষকৈ দেওবাৰ, আজি ক'তো যোৱা নাই, সেইকাৰণে ভাবিলোঁ এপাক ওলাই যাওঁ আৰু এটা ভিডিঅ' বনাওঁ। কিমানখিনি নাই পৰা নাজানো, ভালকৈ চাব ভিডিঅ'টো। আৰু আজিলৈ ভিডিঅ'টো ইমানতে।